মই আহি পেলাই উপস্থিত হ'লোহি অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কংচেং বেপ্টিষ্ট চাৰ্চত আৰু এই বেপ্টিষ্ট চাৰ্চৰ আজি 100 বছৰ সম্পূৰ্ণ হৈছে। আজি নহয় মানে 2025 বৰ্ষত 100 বছৰ সম্পূৰ্ণ হ'ব। 1925 চনত স্থাপন কৰিছিলে আৰু এই 2025 চনত 100 বছৰ সম্পূৰ্ণ হ'ব। তাৰ উপলক্ষে আজি ইয়াৰ এজন স্থানীয় ব্যক্তি চুবা মেনডাং নামৰ এজন ব্যক্তিয়ে বাঁহেৰে এখন ধাৰি বা মেট বনাইছে, যিয়া 8 ফুট বহল আৰু 100 ফুট দীৰ্ঘ এখন মেট বনাইছে। মই যিহেতু নাগালেণ্ড আহি আছিলোঁ আৰু নাগালেণ্ড আহি থাকোঁতে এটা কথা মন কৰিলোঁ, ইয়াৰ যি ৰাস্তা পদূলি আছে, ৰাস্তাখিনি সঁচাকৈ বহুত বেয়া হৈ আছে। আৰু এওঁৰ লগত যি আপোনাৰ SDO আছিলে, SDOক আমি লগ পাইছিলোঁ আৰু SDOজনে এটা কথা উল্লেখ কৰিছে যে তেওঁ চৰকাৰক অনুৰোধ কৰিব যাতে এই ৰাস্তা পদূলিবিলাক নিৰ্মাণ কৰিব পাৰে। মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এটাই যে নাগালেণ্ডৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো সঁচাকৈ ক'বলগীয়া পৰিৱেশ। আপোনাৰ এই যিহেতু গৰম, আমাৰ তাত ৰ'দ দিছে, গৰম হৈছে বা বতৰটো এদিন ঠাণ্ডা এদিন গৰম তেনেকুৱা হৈছে, কিন্তু ইয়াত আপোনাৰ যিখিনি জেগাত মই আছোঁ, ইয়াত ডাৱৰৰ মাজত মই আপোনাৰ সোমাই আছোঁ আৰু সঁচাকৈ ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো। আমি শ্বিলং গৈ পেলাই বা অইন কোনোবা জেগালৈ যাওঁ, চিমলা যাওঁ, শ্বিলং যাওঁ, এনেকৈ বেলেগ বেলেগ জেগাত যাওঁ, আমাৰ অসমৰ লগত শিৱসাগৰৰ লগতে লাগি থকা যি আপোনাৰ এই নাগালেণ্ডৰ তুলি আছে, তুলিৰ পৰা অলপ আহিলে আপোনাৰ এইখিনি জেগা পায়। ৰাস্তাটো অলপ বেয়া, গাড়ী আনিব নোৱাৰে, কিন্তু সঁচাকৈ ক'ব লাগিব বিৰাটেই ধুনীয়া জেগা। যি দুখ বা যি কষ্ট কৰি পেলাই ইয়ালৈ অহা হয়, সেই কষ্ট অনুভৱ অকণমানো নহয়। যেতিয়া এইখিনি জেগালৈ আহি পাবহি, সেইখিনি জেগাত কষ্ট বোলা যিটো অনুভৱ হয় ৰাস্তাত থাকোঁতে, সেই অনুভৱটো নোহোৱা হৈ যায়। কাৰণ ইয়াত যি পৰিৱেশ, এই পৰিৱেশটো দেখাৰ লগে লগে মনটো ভাল লাগি যায়। আৰু সঁচাকৈ কৈছোঁ, এইখিনি জেগালৈ আহিলে আপুনি শ্বিলং, চিমলা তেনেকুৱা জেগাত যাবলৈ কোনো ধৰণৰ প্ৰয়োজনেই নাই। ইয়ালৈ আহি পেলাই আপোনালোকে সম্পূৰ্ণ তেনেকুৱা এটা ফিলিংছ পাব পাৰে। আৰু মোৰ বেক চাইডে যি চাৰ্চ আছে, এই চাৰ্চটো 100 বছৰ হৈ গ'ল। মই আপোনাক এবাৰ ক'লোৱে যে চাৰ্চটো 100 বছৰ হৈ গ'ল। এই চাৰ্চটোৰ পৰা যিখিনি জেগা আপোনাৰ দেখা পোৱা গৈছে, সেইখিনি ইমানেই ধুনীয়া, ক'ব লাগিব মানে ইমানেই ভাল লাগিছে। জেগাখিনি পূৰা ডাৱৰৰ মাজত আছোঁ, ভাল লাগিছে। ৰাস্তাটো কিছু বেয়া, সেই ৰাস্তাত গাড়ী লৈ আহিবলৈ অকণমান অসুবিধা হয়, বাইক লৈ আহিবলৈ অসুবিধা হয়। যিহেতু আজি আমি গাড়ী লৈ আহিলোঁ, গাড়ী লৈ অহাৰ বাবে অকণমান ৰাস্তাটো বেয়া কাৰণে অসুবিধাৰ সন্মুখীন হ'লেও, অকণমান দেৰিও লাগিলে আহি পাওঁতে। বহুত ঠেক ৰাস্তাটো, বহুত বেছি ভঙা চিঙা, যাৰ বাবে আহিবলৈ আমি কষ্ট পালোঁ। কিন্তু আহি পোৱাৰ পাছত ইয়াত সেই ভাগৰ বা সেই যিখিনি কষ্ট পালোঁ, সেই তাৰ অনুভৱ নাইকিয়া হৈ গ'ল। আমি এটা কথা ক'ব লাগিব, ওচৰতে থকা এইখন যি নাগালেণ্ড আছে, নাগালেণ্ডৰ প্ৰতি আমাৰ এটা ভাবো, বেলেগ ধৰণৰ এটা ভাবো থাকিব পাৰে কাৰোবাৰ মনত, কিন্তু এই নাগালেণ্ডৰ যিসকল মানুহ আছে তেওঁলোকো বহুত বেছি ভাল। তেওঁলোকলৈ আহিলে কথা বতৰা পাতিলোঁ, তেওঁলোকে ভাল পালে আমাৰ লগত কথা বতৰা পাতি পেলাই, আৰু তেওঁলোকে মৰমতে মোৰ এইখন ডিঙিত যিখন পিন্ধি আছোঁ, এইখন তেওঁলোকে দিছে। তেওঁলোকৰ নাগালেণ্ডৰ হেৰি হয়, যেনেকৈ আমি গামোচা দিওঁ, তেওঁলোকে আমাক এইখন দিছে। এইখন পায়ো মোৰ ভাল লাগিছে, যিহেতু ইয়ালৈ আহিছোঁ তেওঁলোকে সন্মান জনাইছে, ভাল লাগিছে। আৰু মই এইটো কথা ক'ম যে আপোনালোকে বেলেগ ক'ৰবাত নগৈ পেলাই নাগালেণ্ডখন এক্সপ্ল'ৰ কৰক। বহুত ধুনীয়া ধুনীয়া জেগা আছে নাগালেণ্ডত। মই আহি পেলাই পালোঁহি ওচৰতে থকা এটা ৱাচ টাৱাৰ, আৰু ৱাচ টাৱাৰত ইমানেই ধুনীয়া আপোনাৰ এই পৰিৱেশটো। ইয়াৰ পৰা ইয়াৰ যি বেক চাইডে আছে বা অসমখন দেখি থাকি, ইয়াৰ পৰা অসমখন দেখি থাকি আপোনাৰ সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ এটা, ক'বলগীয়া এটা পৰিৱেশ। যিহেতু শ্বিলং বা ছিকিমত গৈ পেলাই আমি যিটো অনুভৱ কৰিম, তাতকৈ ভাল অনুভৱ ইয়াত আহি পেলাই হৈছেহি। কিয়নো অসমৰ লগত একদম লাগি আছে, শিৱসাগৰৰ পৰা একদম ওচৰত। শিৱসাগৰৰ যিসকল লোক আছে, সেইসকল লোকে আহি পেলাই ইয়াত অনুভৱ কৰিব পাৰে যিটো ইয়াত প্ৰাকৃতিক পৰিৱেশ, সেইটো বহুত ধুনীয়া। শ্বিলঙত যেনেকুৱা পৰিৱেশ পাব, ইয়াতো একেই পৰিৱেশ পাব। দাদা এজন আহিছিলে, যিহেতু ইয়াত যি পেপাৰ মিল আছে, সেই পেপাৰ মিলৰ ওচৰৰ পৰাই দাদাজন আহিছিলে, আমাক ইয়ালৈকে লৈ আহিছিলে। দাদা আপোনাৰ নামটো? আমার নাম মার আছে মার। ইয়াত আমি যিখিনি জেগাত ৰখি আছোঁ, সেই জেগাটোৰ নামটো কি? এইটো লগা কাংচং ভিলেজ আছে, কাংচং ভিলেজ এইটো ৱাচ টাৱাৰ আছে। এইটো আমি য'ত ৰখিছোঁ ৱাচ টাৱাৰ। আৰু ইয়াৰ পৰা অসমলৈ যি দেখি থাকে, আমি যি দেখি আছোঁ অসমত, সেয়া কি জেগা বুলি কয়? এইটো আঠকেল আৰু হালদিৰ মাজতে এইটো কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ খুলি আছে। হয়, ইয়াত আপোনাৰ যি জেগাত আমি উপস্থিত যি কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ খোলা আছে, ট্ৰেইনিং চেণ্টাৰটো ইয়াৰ পৰা দেখা পোৱা যায়। শিৱসাগৰৰ পৰা আহক, দিনটো ইয়াত থাকক, দিনটো ইয়াত এনজয় কৰক, তাৰপিছত ইয়াৰ পৰা পুনৰ শিৱসাগৰলৈ উভতি যাবলৈ সুবিধা আছে। আহিব, বাইক লৈ আহক, সুবিধা আছে। ইয়াৰ মানুহখিনি যিখিনি মানুহ লগ পালোঁ, সঁচাকৈ বহুত ভাল। আমাৰ তাত বা ইয়াত যেতিয়া মানুহখিনি আহিব, বহুত ধুনীয়াকৈ আদৰে, বহুত ভাল লাগিলে ইয়ালৈ আহি পেলাই। আপোনালোকো আহক, আপোনালোকে সেইটো ফিলটো লওক। অকলে মই ল'লে ভাল নালাগিব, আপোনালোকেও লওক, আহক। আৰু আহিব হালুৱাটিং হৈ আহি পেলাই ইয়াত এটা তিনিআলি বা চাৰিআলিতে পাবহি।
আৰু এইটো যিটো ৰাস্তা দেখিছে এই ৰাস্তাত দিলে উঠি যাব লাগিব এই ৰাস্তাত দিলে উঠি গ'লে সেই মানে সৰগৰ নিচিনা জেগাডোখৰ পাবগৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ ধন্যবাদ আকৌ যদি এনেকুৱা জেগালৈ আহোঁ পুনৰ আকৌ এটা ভিডিঅ' বনাম